আজি আমি শিকিবলৈ লোৱা কোৰিয়ান শব্দকেইটা আৰম্ভ হৈছে ছ আখৰেৰে। আহকচোন আৰম্ভ কৰোঁ। প্ৰথম শব্দ হৈছে চালদা। চালদা। চালদা মানে হৈছে লিভ, বাস কৰা। নেক্সট ৱৰ্ড হৈছে চাদা। চাদা। চাদা মানে হৈছে কিনা, হয় বেচা কিনাৰ কথা কৈছোঁ, কিনা। নেক্সট ৱৰ্ড হৈছে চায়ং হাদা। চায়ং হাদা। চায়ং হাদা মানে হৈছে ব্যৱহাৰ কৰা, ব্যৱহাৰ কৰা, চায়ং হাদা। নেক্সট ৱৰ্ড হৈছে ছদা। ছদা। ছদা মানে হৈছে থিয় থকা, থিয় থকা, ছদা। নেক্সট ৱৰ্ড হৈছে চলম্যং হাদা। চলম্যং হাদা। চলম্যং হাদা মানে হৈছে ব্যাখ্যা কৰা, হয় এক্সপ্লেইন কৰা, অৰ্থাৎ ব্যাখ্যা কৰা, চলম্যং হাদা। নেক্সট ৱৰ্ড হৈছে চুয়ং হাদা। চুয়ং হাদা। চুয়ং হাদা মানে হৈছে সাঁতোৰা, সাঁতোৰা, চুয়ং হাদা। আজিলৈ ইমানে। নেক্সট আকৌ আহিম কেইটামান নতুন শব্দ লৈ।